কাৰ্ডম মোৰ নাম ৰাণা ৰাহাং মই আমাৰ বাংঠাই আছামৰ কেন্দ্ৰ কমিটিৰ মুখ্য সম্পাদক তথা আমাৰ চিডিলিং ডিমাণ্ড কোঅৰ্ডিনেশ্যন কমিটিৰ সদস্য মই ধন্যবাদ দিব বিচাৰিছোঁ আজি কাৰ্বি আংলঙত যেটো ইয়থ ফেষ্টিভেল হ'ব গৈ আছে তাত 16 17 18 এই 3 দিন চৰকাৰে যেটো ছুটিৰ কাৰণে ঘোষণা কৰিছে তাৰ কাৰণে অসম চৰকাৰ তথা কাৰ্বি আংলঙৰ অটোনমাস কাউন্সিল মাননীয় আমাৰ তুলিৰাম ৰাহাং দেৱক তথা আমাৰ কেচিএছৰ সকলো সদস্যকে আমাৰ বাংঠাই আছামৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ লগতে মই এটো ক'ব বিচাৰিম যে তেওঁলোকক যেনেকৈ চৰকাৰে দিছে ছুটিটো মঞ্জুৰ কৰিছে ঠিক তেনেকুৱা আমাৰ কেন্দ্ৰীয় দেহাল কাশীৰাম যেটো উৎসৱ হয় ফাগুনৰ প্ৰথম সোমবাৰ মঙ্গলবাৰ বুধবাৰ এই 3 দিনীয়া যেটো কাৰ্যসূচী হয় এই কাৰ্যসূচীটো যাতে অসম চৰকাৰে তথা কাৰ্বি আংলং সকলোৱে যাতে আমাৰ এই পূজাটোত ছুটি দিয়াৰ ব্যৱস্থা কৰে আৰু লগতে সেই দিনাখন ওচৰে পাজৰে যিবিলাক চৰকাৰী স্কুল তথা চৰকাৰী কাৰ্যালয় আছে সেই সকল যাতে বন্ধ দিয়ে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু এইবাৰ আমাৰ এই কেন্দ্ৰীয়ভাৱে যেটো আমাৰ দেহাল কাশীৰাম উৎসৱ এটো এইবাৰ নিচহৰাত অনুষ্ঠিত হ'ব 16 17 18 তাৰিখে গতিকে সেই দিনা যাতে আমাৰ অসম চৰকাৰে যাতে এই ছুটিবিলাক মঞ্জুৰ কৰে ওচৰৰ স্কুল পাজৰৰ স্কুল চৰকাৰী স্কুলবিলাকত তাৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিছোঁ তথা সকলো ৰাইজে যাতে আমাৰ এই অনুষ্ঠানটো দলে বলে যোগদান কৰে অকল এটো কাৰ্বি অনুষ্ঠান বুলি নহয় সকলো জাতি ধৰ্ম সকলো নিৰপেক্ষে আমাৰ এই অনুষ্ঠানটো যাতে দলে দলে যোগদান কৰে আৰু আমাৰ এই অনুষ্ঠানটোত আমি আমন্ত্ৰিত কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আৰু আমাৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলিৰাম ৰাহাং তথা বড়ো সাহিত্য সাহিত্য মুখ্য সদস্য হাগ্ৰামা মহিলাৰী আৰু লগতে অন্যান্য যথেষ্ট আমাৰ মন্ত্ৰীসকল আহিব গতিকে সংগঠনৰ সকলো সংগঠনৰ সেক্ৰেটাৰী প্ৰেসিডেন্ট তথা বিষয়ববীয়াসকল আহিব তাৰ কাৰণে সকলোৱে দলে বলে যোগদান কৰি এই অনুষ্ঠানটো সফলমণ্ডিত কৰাৰ কাৰণে মই অনুৰোধ কৰিলোঁ ধন্যবাদ।